সো হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে চাগে আৰু ভালে থাকোঁ তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাৰু। ৰিচেণ্টলি হৈ যোৱা এটা ঘটনা গোটেই গম পাইছে চাগে। এই ছোৱালীজনী দুদিনমান আগতে বহুত ভাইৰেল হৈছিল আৰু এই ভিডিঅ'টো বনোৱাৰ পিছত মানে বহুতে ৰ'ষ্ট কৰিছিল তাইৰ ওপৰত। তাৰে দুদিনমান পিছত বাৰু তাই মৰা বুলি ছোৱালীজনী মৰা বুলি ফেক নিউজ এটা আহি গ'ল, যিটো নিউজত আচলতে মৰাই নাই সেই ছোৱালীজনী। আৰু এই যিটো টপিকটো চলি আছিল যে তাইক কোনোবাই গাঁৱত মানুহে মাৰিছে, তাৰপিছত ভিডিঅ'টো কৰাৰ পিছত মাৰিছে, তাৰপিছত মৰিছে ছোৱালীজনী, এনেকুৱা বহুত টপিক ওলাই গৈছে। কিন্তু আচলতে এই তিনিওটা টপিকে এটা এটাকৈ বেলেগ বেলেগ টপিকত ভিডিঅ'টো বনোৱা হৈছে আৰু কোনে বা কৰিছে এইবিলাক নাজানো। কিন্তু আচলতে এনেকুৱা কৰিব নালাগে, কাৰণ বেয়া কথাবিলাক কেনেহেন চিষ্টেমত মানে বনাই আছে যে কোনোবা ছোৱালীজনে হেৰি কৰিছে, তাৰে লগত কোনোবা এজাৰ ছোৱালীৰ মৰা ভিডিঅ' এটা আনি দিছে, তাৰে পিছত মাৰা ভিডিঅ' এটা আনি দিছে, আনি টেনশ্যন লগ কৰি তাক বহুত এটা বহুত ডাঙৰ ষ্টৰি এটা বনাই দিছে যে মিলি গৈছে। কাৰণ মেইন কথাটো হ'ল কি, এই ছোৱালীজনী ভিডিঅ'টোত আচলতে মুখখন দেখাই পোৱা নাই, কোনেও ফেচটো ৰিভিল কৰা নাই। তো বহুত চান্স এটা হৈ গৈছে এই ভিডিঅ'টো, আৰু সেইকাৰণে বহুত বেছি ভাইৰেল হৈছে। আৰু ইউটিউবাৰ যিসকলে তাৰমানে ধৰি লওক ইউটিউবাৰে ৰ'ষ্ট কৰিছিল ছোৱালীজনীৰ ওপৰত, তো তেওঁলোকে আৰু নতুনকৈ ভিডিঅ' বনাইছে যে কৈছে এই নিউজটো ফেক হয় বুলি। চ' ময়ো বনাব ওলাইছিলোঁ, ৰ'ষ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰা নহ'ল মোৰ। চ' যি নহওক বাৰু, এইবিলাক আচলতে আৰু কোনো এটা ভিডিঅ' প্ৰুফ নোহোৱাকৈ আচলতে বনাটো ভুলে। ক'বলৈ গ'লে প্ৰুফ লৈহে বনাব লাগে ভিডিঅ'বিলাক, কাৰণ ক'ব নোৱাৰি কি হৈ যায়। এইটো ৰিচেণ্টলি হৈ যোৱা এইটো ঘটনা, কিন্তু আচলতে ছোৱালীজনী মৰাই নাই। কোনে কৰে এইবিলাক ক'ব নোৱাৰিছোঁ, এইবিলাক যাতে নকৰে আৰু বহুত দিগদাৰ হৈছে এইবিলাকৰ কাৰণে আচলতে। চ' যি হৈ গ'ল বাৰু, একো নাই। এইবিলাক হৈ থকাটো ডাঙৰ কথা নাই। ছ'চিয়েল মিডিয়াটো এটা বহুত ডাঙৰ প্লেটফৰ্ম, তো ইয়াত এনেকুৱা পৰিস্থিতি আহি থাকিব, তো একো ডাঙৰ কথা নাই। কিন্তু সেইবুলি আৰু এনেকৈ যিটি আৰু ভিডিঅ' বনাই মেথন আৰু এনেকৈ উৰা বাতৰি কৰি থাকিব নালাগে। মানুহবিলাকৰ তাৰমানে কি হৈছে, আৰু আমাৰো এনেকুৱা তাৰমানে সৰু এটা ভিডিঅ' পালে তাক ভাইৰেল কৰি দিওঁ, আৰু তাৰমানে বহুত বেছি ভাইৰেল কৰি দিওঁ যে মৰিছে হয়, কিন্তু আচলতে প্ৰমাণটোৱে নাই যে মৰিছে না কিয়ে হৈছে না কি মাৰিছে। তিনিওটা ভিডিঅ' এটা বেলেগ ভিডিঅ'। চ' এনিমেশ্যন বনাই দিছে যে ছোৱালীজনীক মাৰিছে, মৰাৰ পিছত ডিপ্ৰেশ্যন হৈছে, ডিপ্ৰেশ্যনত যাই মেথন মৃত্যু কৰিছে, ছুইচাইড কৰিছে। চ' এনেকৈ বনাই দিছে আৰু মিলি গৈছে এনেহেনকৈ বহুতে, আৰু সেইটোৱে সঁচা বুলি ভিডিঅ' বনাই আছে তাৰে ওপৰত। চ' প্ৰমাণ আচলতে ল'ব লগা হয়। তো ক'বলৈ গ'লে ভাবিব লগা কথা, সঁচা বুলি ভাবিবই নাই গোটেই যিটো টপিকত মিলাইছে, তাৰমানে ক'বলৈ গ'লে বিৰাট এটা ডাঙৰ সঁচা বুলি ক'ব লাগিব, মিছা বুলি তাতে প্ৰমাণে নাহে একদম। চ' এনেকুৱা ভিডিঅ' যাতে আৰু কোনেও নবনায় তাৰে আশা ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু পাৰে যদি চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থ'ব। তো ৰ'জ বুলি একো কথা নাই, জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ' বনাম, তো কোনোবাই ৰ'জ নকৰোঁ, জাষ্ট আৰু কাৰোৰ লগত খেলা নকৰোঁ মই। তো থেংক ইউ ফৰ ৱাচিং।